নমস্কাৰ মই মৌচুমী আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো বতৰ একেবাৰে ভাল নহয় আৰু একেৰাহে বৰষুণ দিয়ে আছে এইকেইদিন কন্টিনিউ সো মই আজি আপোনালোকৰ ওচৰলৈ মাংসৰ লিভাৰৰ এটা ৰেচিপি লৈ আহিছো এই ৰেচিপিটো আপোনালোকে ভাল পাব আৰু মই ইয়াৰ লগত কি কিনো ৰান্ধো ভিডিঅ'টো শেষলৈকে চাই যাব আহক তেতিয়াহলে আজি ভিডিঅ'টো আৰম্ভ কৰো ইয়াত মই লিভাৰ 250 গ্ৰাম লৈছো আৰু দুটা আলু সৰু সৰু পিছত কাটি লৈছো ইয়াত মই অকনমান কেঁচা আদা নহৰু পেষ্ট আৰু জলকীয়া গুড়ি জিৰা মছলা মিট মছলা আৰু অকনমান হালধি দি ভালকৈ মেৰিনেট কৰি ৰাখিছিলো 30 মিনিটৰ কাৰণে ভিডিঅ'টো কৰা নহল সেইবাবে আপোনালোকক কৈ দিছো কেৰাহীটো গৰম হওঁতে মই ইয়াত তেল দি দিছো তেলখিনি আপোনালোকৰ নিজৰ জোখ অনুযায়ী ব্যৱহাৰ কৰিব আৰু তেলখিনি গৰম হওঁতে মই এতিয়া মেৰিনেট কৰি ৰখা লিভাৰখিনি দি দিছো আৰু মই ইয়াত লোকেল চিকেনৰ লিভাৰ ব্যৱহাৰ কৰিছো আপোনালোকে যিকোনো মাংসৰ লিভাৰ ল'ব পাৰে আৰু লিভাৰখিনি যিমানে ভজা হয় ৰংটো চেঞ্জ হৈ যায় অকমান কোলা ৰঙৰ নিচিনা হয়গে এনেকৈ লিভাৰ ভাজি খাই পাইছেনে আপোনালোকে জনাব দেই আৰু কাৰ প্ৰিয় বাৰু এই ৰেচিপিটো পিছে মই খুৰাপা শিকিছিলো আৰু আজি আপোনালোকক শ্বেয়াৰ কৰিলো যদি এনেকৈ ভাজি খোৱা নাই খাই চাবচোন খাবলৈ বিৰাট টেষ্টি লাগে আৰু মই এইখিনি প্ৰায় 15 মিনিট মান ভজাৰ পাছত ইয়াত মই কেঁচা পিয়াজ এটা কাটি দিছো আপোনালোকে তেলটো দিব পাৰে আৰু ইয়াত আপোনালোকে কেঁচা জলকীয়া দি দিব পাৰে কিন্তু মই ইয়াত জ্বলাটো অকমান কম পৰিমাণে ব্যৱহাৰ কৰিছো সেই কাৰণে কেঁচা জলকীয়া বেলেগকৈ দিয়া নাই কাৰণ মই মেৰিনেট কৰোঁতে অকনমান জলকীয়া গুড়ি ব্যৱহাৰ কৰিছিলো এইখিনি এতিয়া পিয়াজৰ সৈতে ভালকৈ লৰাই লওঁ মই মাজে সময় লৰাই দি আছো নহলে ধৰি যোৱাৰ চান্স থাকে আৰু এই পিয়াজখিনি ধুনীয়াকৈ গলিছেগে আৰু লিভাৰখিনি প্ৰায় সিজি গ'ল কাৰণ ৰংটো পুৰা চেঞ্জ হৈ গৈছে কলা ৰঙৰ নিচিনা হৈ গৈছেগে আৰু পিয়াজখিনি মই বেছি গলি যোৱালৈকে নাভাজো এনেকৈ থাকিলে খাই ভাল লাগে এইখিনি হৈ গ'ল এতিয়া ধুনীয়াকৈ নমাই ল'ম আৰু বাকিখিনি বস্তু বনাই লওঁ এতিয়া মটৰৰ দমখিনি বনাবৰ কাৰণে মই এতিয়া মটৰ আৰু আলুখিনি ধুনীয়াকৈ ধুই ললো আৰু মই আলুৰ পিচবিলাক ডাঙৰ ডাঙৰকৈ ৰাখিছো কাৰণ মটৰ ghuguni বনালে আলুৰ পিচবোৰ ডাঙৰ হৈ থাকিলে খাই ভাল লাগে আৰু মই এইখিনি কুকাৰত দি দিছো আৰু ইয়াত জোখ অনুযায়ী পানী দি লম আৰু মই এইটো 4টা হুইসেল মৰালৈকে ৰাখিম কাৰণ মটৰখিনি ধুনীয়াকৈ সিজি গ'লে তাৰ গ্ৰেভিটো খাবলৈ বিৰাট ধুনীয়া হয় মটৰখিনি ধুনীয়াকৈ সিজি গ'ল আৰু মই এতিয়া কেৰাহী এটাত তেল দিছো আৰু তেলখিনি গৰম হওঁতে মই মিডিয়াম সাইজৰ কেঁচা পিয়াজ এটা কাটি দি দিছো আৰু পিয়াজখিনি অকনমান ৰঙচুৱা হওঁতে মই ইয়াত পিচি ৰখা আদা নহৰুখিনি দি দিছো আৰু এচামুচ হালধি গুড়ি দিছো আৰু শুকান জলকীয়া 3টা দি দিছো ইয়াত আৰু মই ইয়াত অকনমান মিট মছলা আৰু অকনমান জিৰা মছলা ব্যৱহাৰ কৰিছো আৰু এইখিনি মছলাখিনি ভালকৈ ভাজি লম আৰু মছলাখিনি ভালকৈ ভাজি লোৱাৰ পাছত মই ইয়াত সিজাই ৰখা মটৰ আৰু আলুখিনি দি দিছো আৰু এইখিনি ধুনীয়াকৈ তেল মাৰি লৈছো আৰু এইখিনি অকমান সময় উতলিব দিম যাতে মটৰখিনি অকমান ভাঙি যায়গে তেতিয়া খাবলৈ ভাল লাগে আৰু গ্ৰেভিটো অকমান ডাঠ হয় আৰু মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছো মটৰ দমখিনি প্ৰায় 15 মিনিট মানকৈ উতলি আছে আৰু এইখিনি প্ৰায় হৈছে সকলোৱে জানে মটৰ দম বনাবলৈ মই একেবাৰে সিম্পলকৈ বনাইছো এনেকুৱা ডাৱৰীয়া বতৰত মটৰৰ দম খোৱাৰ মজাই বৰ বেলেগ লাগে আৰু আমাৰ দমখিনি প্ৰায় ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ নমাই লওঁ এতিয়া বাকি লুচিখিনি বনাই ল'বলৈ আছে এইখিনি বনাই লওঁগে এতিয়া লুচিখিনি বনাবৰ কাৰণে এতিয়া খুৰীয়ে আটাখিনি মুঠি আছে আৰু ইয়াত ময়দাও ব্যৱহাৰ কৰা হৈছে একচুয়ালি ময়দা পৰাপক্ষত কম ব্যৱহাৰ কৰিব লাগে কাৰণ আমাৰ শৰীৰৰ কাৰণে একেবাৰে হেলদি নহয় কিন্তু ভাল লাগে কাৰণে কম পৰিমাণে ব্যৱহাৰ কৰিলো আৰু লুচিৰ কাৰণে সৰু সৰুকৈ আটাখিনি গোল কৰি লৈছো তেতিয়া বেলিবলৈ ভাল হয় আৰু ঘূৰণীয়া হয় লুচিখন এটা মই বেলি গৈছো আৰু লুচিখন গোল হ'লে ভাল লাগে দেখিবলৈ আৰু এটা চেষ্টা কৰিছো গোল কৰিবলৈ আৰু বাকিখিনি লুচিও এনেকৈ বেলি লম
লুচিখিনি বেলি হৈ গ'ল মোৰ। এতিয়া গৰম গৰম তেলত লুচি পুৰি খোৱাহে কথা আৰু। আৰু এতিয়া মই কেৰাহী এটাত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আৰু তেলখিনি গৰম হৈছেই প্ৰায়। গৰম তেলত মই এতিয়া লুচি এখন দি দিছোঁ আৰু এইখন ধুনীয়াকৈ ভাজি ল'ম। আৰু লুচি সদায় ফুলিলে বৰ ভাল লাগে দেখিবলৈ। আৰু লুচিখন অকণ অকণকৈ ফুলিব ধৰিছে, যোনফালে ফুলিব ধৰিছে অকণ হেঁচি দিছোঁ, তেতিয়া সম্পূৰ্ণভাৱে লুচিখন ফুলি যায় আৰু লুচিবোৰ ফুলিলে ভাল লাগে দেখিবলৈ। এনেকৈ মই বাকীকেইখন লুচিও ভাজি ল'ম। লুচিখিনি ভজাও হৈ গ'ল মোৰ, এতিয়া আৰু খাবহে লাগে আৰু। সকলোখিনি বনাই ৰেডি হৈ গ'লোঁ। গৰম ফুলা ফুলা লুচি, লিভাৰ ফ্ৰাই আৰু মটৰ দম বনাই হৈ গ'ল। এতিয়া খোৱাহে কথা। বতৰটো আকৌ বেয়া কৰি আহিছে, আপোনালোকক মই বতৰটো দেখাই আছোঁ ৰ'ব। আকৌ বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিলে। বতৰ একেবাৰে ভাল নহয়, পূৰা ডাৱৰীয়া হৈ আছে আৰু এতিয়া বৰষুণ কিনকিনাই আছে। দিনৰ 3টা মানেই বাজিলে। এতিয়া খাই লওঁগৈ, সকলো ৰেডিয়ে আছে। এয়া মটৰ দম, ধুনীয়াকৈ বাতি এটাত মই উলিয়াই দেখাইছোঁ আপোনালোকক। পূৰা গৰম হৈ আছে, আমি গৰমে গৰমে খাই ভাল লাগে। এয়া মটৰ আৰু আলুৰ দম। আৰু আছে আজি স্পেচিয়েলকৈ বনোৱা চিকেন লিভাৰ ফ্ৰাই। আৰু গৰম গৰম ফুলাৰ লুচি। এনেকৈ মটৰ আলুৰ দমৰ লগত লুচি খোৱাৰ মজাই বহুত বেলেগ লাগে, তাতে বৰষুণ বতৰত। আৰু মই ইয়াত কেঁচা পিঁয়াজ অকণমান দিছোঁ। এইটো একেবাৰে অপশ্যনেল হয় আৰু মই ভাল পাওঁ এনেকৈ লুচিৰ লগত কেঁচা পিঁয়াজ খাবলৈ। আজি স্পেচিয়েল থালিখন আপোনালোকক আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আৰু ছাপোৰ্ট দি যাতে মোক আগুৱাই যোৱাত সহায় কৰে। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। এতিয়া গৰমে গৰমে খাই লওঁ আৰু এনেকুৱা বতৰত এনেকৈ বনাই খাই মজাই বহুত বেলেগ লাগে। আৰু লুচি মোৰ বহুত ফেভৰেট হয় আৰু এতিয়া খাইছোঁ আৰু আপোনালোকেও এনেকৈ বনাই খাওক। মটৰ আৰু আলুৰ দম গৰমে গৰমে সঁচাকৈ খাই বিৰাটেই ভাল লাগিছে। আৰু এতিয়া মই চিকেনৰ লিভাৰটো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মই আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।